Hey guys, welcome back to my YouTube channel. বৰ্তমান বেংকিং কৰাটো একদম সহজ হৈ পৰিছে। যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপুনি SBI ইয়োনো এপ্লিকেশ্যনৰ জৰিয়তে যিকোনো কাম সহজে কৰিব পাৰিব। আৰু যদি আপোনাৰ ATM কাৰ্ড কিবা কাৰণত ব্লকো হৈছে তেন্তে এই এপ্লিকেশ্যনৰ জৰিয়তে আপুনি ATM নোহোৱাকৈ যিকোনো SBI ATMত গৈ টকা উলিয়াব পাৰিব। এই ভিডিঅ'টোত মই তাকে কৰি দেখাম। গতিকে ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ATM কাৰ্ড নোহোৱাকৈ টকা উলিয়াবৰ বাবে প্ৰথমে আপোনালোকক লাগিব SBI ইণ্টাৰনেট বেংকিং ID পাছপোৰ্ট। আৰু এই বেংকিং ID পাছপোৰ্টটো আপোনালোকে ঘৰতে বহি বনাব পাৰিব বেংকলৈ নোযোৱাকৈ। অনলাইন SBI এটা ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ পেলাই বনাব পাৰিব। আৰু যদি বনোৱাত কিবা অসুবিধা পায় তেন্তে মোৰ ফেচবুকৰ লিংকটো মই তলত দি দিম ডেছক্ৰিপশ্যনত, তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু যাৰ এই ID পাছপোৰ্টটো আছে তেওঁলোকে প্লে ষ্ট'ৰৰ পৰা ইয়োনো এপ্লিকেশ্যনটো ডাউনলোড কৰক। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়োনো এপ্লিকেশ্যনটো অ'পেন কৰক। লোডিং হৈ আছে, অলপ ৱেইট কৰি দিয়ক। ইয়াৰ পিছত লগইনত ক্লিক কৰক। আপোনালোকে এমপিনেৰেও লগইন কৰিব পাৰিব, নহ'লে ইউজাৰ আইডিও পাছৱৰ্ড দিও লগইন কৰিব পাৰিব। মোৰ যেহেতু এমপিন আছে গতিকে এমপিনেৰে মই লগইন কৰিম। লগইন কৰাৰ পাছত আপোনালোকে ইয়াত বহুতকেইটা অপশ্যন দেখিবলৈ পাব। এই অপশ্যনবোৰৰ ভিতৰত আপোনালোকে ইয়োনো কেছটো ইয়াত আছে, চাওক। এই ইয়োনো কেছত ক্লিক কৰিব লাগিব। ইয়োনো কেছত ক্লিক কৰি দিয়ক। তাৰপিছত ATMত ক্লিক কৰিব লাগিব। ATMত ক্লিক কৰাৰ পাছত আপোনালোকে এমাউণ্টটো টাইপ কৰিব লাগিব, কিমান টকা আপোনালোকে উলিয়াম বুলি ভাবিছে। আৰু এই এমাউণ্টটো ইয়াত যিটো টাইপ কৰে ATMত গৈ সেইটোৱে টাইপ কৰিব লাগিব, নহ'লে টকা নোলাব কিন্তু। গতিকে এমাউণ্টটো টাইপ কৰক। এতিয়া নেক্সট কৰক। ইয়াৰ পিছত যিকোনো এটা 6টা সংখ্যাৰ আপোনালোকে এটা পিন বনাওক, আৰু এই পিনটো ATMত গৈ দিব লাগিব তাত। তাৰপিছত নেক্সট কৰক। তাৰপিছত আই এগ্ৰীত ক্লিক কৰি কনফাৰ্ম কৰিলে আপোনালোকৰ মোবাইলত হোৱা কামখিনি হৈ যাব। মোবাইলত এইখিনি কাম কৰাৰ পাছত আপোনালোকে ইনবক্সত এটা মেছেজ পাব SBI ফালৰ পৰা। তাত ট্ৰানজেকশ্যন নম্বৰৰ এটা থাকিব, আৰু এই নম্বৰটো 6টা সংখ্যাৰ হয়। সেই নম্বৰটো লৈহে আপোনালোকে SBI ATMত গ'লে টকা উলিয়াব পাৰিব। আৰু এই ট্ৰানজেকশ্যন নম্বৰটো 4 ঘণ্টাৰ বাবেহে ভেলিড থাকে। এতিয়া আপোনালোকক লৈ যাম SBI ATMৰ স্ক্ৰীনলৈ ডাইৰেক্ট। ATMত গৈ প্ৰথমে আপোনালোকে ইয়োনো কেছত ক্লিক কৰিব লাগিব। তাৰপিছত যিটো সংখ্যা আপোনালোকে ইনবক্সত পাইছিলে, মানে ট্ৰানজেকশ্যন নম্বৰটো 6টা সংখ্যাৰ, সেইটো ইয়াত টাইপ কৰিব লাগিব। এনেকৈ টাইপ কৰি দিয়ক ইয়াতে সেই 6টা সংখ্যাটো। তাৰপাছত কনফাৰ্ম কৰিব লাগিব। ইয়াৰ পিছত এমাউণ্টটো টাইপ কৰক। মোবাইলত যিটো এমাউণ্ট টাইপ কৰিছিলে ইয়াতো সেইটো এমাউণ্টে টাইপ কৰিব লাগিব। তাৰপিছত কনফাৰ্ম। ইয়াৰ পিছত আপুনি যিটো সংখ্যা মানে 6টা সংখ্যা বনাইছিলে ইয়োনো কেছ পিনটো, সেইটো ইয়াত টাইপ কৰিব লাগিব। আৰু এনেকৈ আপোনালোকে ATM কাৰ্ড নোহোৱাকৈ টকা উলিয়াব পাৰিব ATMত গৈ, যিকোনো SBI ATMত গৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।